সকলোকে নমস্কাৰ। আজি মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি মোৰ পাকঘৰত কি বনাওঁ চাই আহক। আজি আলহী অহাৰ বাবে স্পেচিয়েল বনিছে এয়া কুকুৰা মাংস ড্ৰাই ফ্ৰাই। আৰু এইখিনি কি চিনি পাইছেনে আপোনালোকে? এইখিনি হৈছে খুন্দুটো, টেকেলি খুন্দু। আৰু আজি মোৰ ঘৰত বিশেষ আলহী আছে। আপোনালোকক ভাত খাওঁতে দেখুৱাম কোন আহিছে আমাৰ ঘৰলৈ। এয়া বনিছে লোকেল মুৰ্গী আৰু অলপ পিছত কি বনাওঁ আপোনালোকক দেখুৱাম। আপোনালোকো মোৰ লগত মাংস সোৱাদ লৈ থাকিব বনাই থাকোঁতে। ঠিক আছে, বলক ভিডিঅ'টো চাই যাম। এয়া চিকেন বনি আছে। কালাৰটো চাওকচোন কি ধুনীয়া উঠিছে। আপোনালোকে দেখি কাৰো খাবলৈ মন গৈছে কমেণ্ট বক্সত জনাবচোন। এতিয়া ইয়াৰ পিছত বনাম মই বেলেগ কিবা এটা, আপোনালোকক বনালেহে দেখুৱাম দেই। এতিয়া বনাব লৈছোঁ হাঁহৰ মাংস। এয়া হাঁহ মাংস মই পিঁয়াজ চিয়াজ দি অকণমান তেল দি মঠি থৈছোঁ। আৰু এতিয়া বনাম হাঁহ মাংস। লগতে আপোনালোকেও চাই থাকক। এয়া পিঁয়াজ কাটি লৈছোঁ, মাংস কাটি লৈছোঁ, আৰু এইফালে আলু কাটি লৈছোঁ অলপমান। এয়া আলু কাটি লৈছোঁ। তাৰপিছত বনাই থাকোঁ, আপোনালোকেও চাই যাওক মই কেনেকৈ বনাওঁ হাঁহ মাংস আৰু আলু। এয়া পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিছোঁ। নিমখ দি দিছোঁ তেলতে। এতিয়া পিঁয়াজখিনি কোমলকৈ সিজি উঠিব। ইয়াত এতিয়া শুকান তেজপাত দুটা দি দিছোঁ। তেজপাত দিলে গোন্ধটো মাংসখিনি ধুনীয়া লাগে ন, আৰু খায়ো ভাল লাগে। তেজপাতটো তেলতে দিব লাগিছিলে, মই কিন্তু তেলত আজি নিদিলোঁ, এতিয়া দি দিছোঁ। ইয়াত পিঁয়াজখিনি অকণমান কালাৰ উঠিছে। এতিয়া মই ইয়াত মাংসখিনি এড কৰিম। মাংস দি দিছোঁ, গেছটো অকণমান বঢ়াই দিছোঁ। হাঁহ মাংস খাই কোনে কোনে ভাল পায় ক'বচোন, কাৰ কাৰ প্ৰিয়। মোৰ কিন্তু খুব ভাল লাগে হাঁহ মাংস খাই। হাঁহ আৰু গাহৰি মেইন আৰু। ইয়াত মই হালধি এড কৰিছিলোঁ, হালধি নিদিলেও হ'ব। এয়া মাংসৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে। মই আজি মাংসখিনি ঢাকন নিদিয়াকৈ বনাইছোঁ দেই, বিনা ঢাকনত বনাইছোঁ। এতিয়ালৈকে দিয়া নাই, লাষ্টত আলু দিওঁতে দিম আৰু। এতিয়াৰ পৰা তেলটো ওলাবলৈ ধৰিছে আৰু লাহে লাহে মাংসটো কালাৰটো অকণমান চেঞ্জ কৰিছে। অলপ কেঁচা পিঁয়াজ থৈ দিছোঁ, পিছত দিম। আৰু ইয়াত মছলাখিনি কি যোগাৰ কৰিছোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। এয়া আলু আৰু এইখিনি শুকান মছলা মই পিচি লৈছোঁ, আৰু আদা নহৰু পেষ্ট, আৰু এটা বিলাহী লৈছোঁ। বিলাহীটো দিম। এতিয়া মই ইয়াত বিলাহীখিনি এড কৰিছোঁ। বিলাহী এটা দিছোঁ, বেছি নাই দিয়া। অকণমান টেঙা লাগিবলৈ অকণমান, আৰু সোৱাদটো উঠে নহয় বিলাহী দিলে, আৰু কালাৰটো ধুনীয়া হয়। এতিয়া ভালকৈ লৰাই দিছোঁ মাংসখিনি। হাঁহৰ মাংস বুলি ক'লে জিভাৰ পানী পৰিয়ে আহিছে। আজি অতিথি স্পেচিয়েল। এতিয়া ইয়াত অকণমান আদা নহৰু পেষ্ট এড কৰিছোঁ, আৰু এতিয়া আলুখিনি দিম। এতিয়া মই ইয়াত অকণমান আদা নহৰু দিছোঁ। আদা নহৰুখিনি লৰাই নিদিওঁ, এতিয়া মই এনেকৈ 2-3 মিনিটমান থ'ম। তাৰপিছত আলুটো এড কৰি দিম। এয়া মাংসৰ পৰা তেল ওলাইছে, আৰু বিলাহীখিনি সম্পূৰ্ণ গলি গ'ল। আলু অকণমান সিজিছে আৰু। এতিয়া ইয়াত দিম মছলাখিনি। মছলা বিশেষ গোটা মছলাহে দিছোঁ ইয়াত। অকণমান গোটা মছলা খুন্দি থৈছিলোঁ, আৰু আদা নহৰু পেষ্ট অলপ দিছোঁ। গোটেইখিনি ভালদৰে ঢাকন দি থৈ দিম। মই আদা নহৰুখিনি অকণমান দি ৰখাৰ পিছত লৰাই দিছোঁ। এতিয়া মাংসখিনি সেনেকুৱাকৈ দিছোঁ। কালাৰটো কিন্তু ধুনীয়া হৈছে। অকণমান গৰম পানী পাতি দিছোঁ মাংসখিনি সিজিবলৈ, গৰম পানী দিবলৈ।
এয়া মাংসখিনি চাওঁচোন কেনেকুৱা হৈছে পুৰা একদম কালাৰ ক'লা হৈ গৈছে মাংস এতিয়া ইয়াত অকণমান পানী যোগ কৰি মাংসখিনি সিজিবলৈ যিহেতু হাঁহ মাংস সিজিলে অকণমান টাইম লাগে সেইটো কাৰণে অকণমান পানী দি সিজাই দিছিলে ধুনীয়াকৈ সিজিব এয়া অকণমান গৰম পানী দিছোঁ বেছি নাই দিয়া কমকৈ দি সিজাই দিছোঁ কেঁচা পিঁয়াজ ৰাখি দিছিলোঁ কাটি দিয়া মই কেঁচা পিঁয়াজখিনি ইয়াত এড কৰি দিছোঁ এতিয়া মাংসখিনি ধুনীয়াকৈ লৰাই দিওঁ মাংস অকণমান জ্বলিছে আৰু আলু সিজিছে মাংসখিনি ধুনীয়া কালাৰ দিছে একেবাৰে ক'লা হৈ গৈছে আৰু এতিয়া অকণমান লৰাই দিওঁ উঠিছে পক এয়া একেবাৰে মাংসখিনি ফাইনেল লুক এতিয়া হৈ গ'ল মাংস এতিয়া অকণমান ঢাকনা দি থৈ দিওঁ তেলটো পূৰা ধুনীয়াকৈ ওলাই গ'ল ইমানটো গ্ৰেভিয়ে কৰিম বেছি গ্ৰেভি কৰিলে খাই ভাল লাগে এইটো তেল একেবাৰে ভাতৰ লগত লেতিয়াই খাই মজা লাগে আৰু আপোনালোকৰ দেখি কাৰ জিভাৰ পানী পৰিছে ক'বচোন আৰু খাবলৈ মন গ'লে আহি গ'লেই হ'ল মই বনাই খুৱাই দিম আৰু এতিয়া মই বনাব লৈছোঁ কুন্দু টোপ আৰু মই কুন্দু টোপ কেনেকৈ বনাওঁ আপোনালোককো দেখুৱাওঁ আৰু খাই কেনেকুৱা লাগে মই আপোনালোকক জনাম বাৰু কোনে খাই পাইছে কমেণ্ট কৰিব আমি কিন্তু খুব ভাল পাওঁ এতিয়া মই অকণমান ইয়াত তেল দিছোঁ তেল বেছি নিদিওঁ এনেও তেলিয়ে যে তেল অকণমান দিছোঁ আৰু ইয়াত পিঁয়াজ জলকীয়া আৰু এয়া কুন্দুখিনি দি ভাজিম কুন্দুখিনিত থকা লেতেৰাবিলাক চব উলিয়াই ল'লোঁ এতিয়া মই বনাওঁ আপোনালোকে চাওক আৰু মোৰ লগতে আপোনালোকো সোৱাদ লৈ থাকক এয়া তেল গৰম হ'ল এতিয়া মই ইয়াত পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি অকণমান ফ্ৰাই কৰি লওঁ তাৰপিছত টোপকেইটা দি দিম এতিয়া অকণমান মই তেলতে নিমখ আৰু হালধি এড কৰি দিওঁ টোপ যিহেতু কম সেইটো কাৰণে নিমখ অকণমান দিছোঁ হালধি অকণমান দি দিলে হ'ব অকণমান লৰাই দিছোঁ এইখিনি মই ফুল ফ্ৰাই নকৰোঁ পিঁয়াজখিনি অকণমানহে কৰিম কালাৰটো অকণমান চেঞ্জ হ'লে নহ'লে এইখিনি ভাজোঁতে মানে সোনকালে পিঁয়াজখিনি দেৰি যাব অকণমান পিঁয়াজখিনি কেঁচা হৈ থাকিলে খাই ভাল লাগে এতিয়া অকণমান ভাজি আৰু মই ইয়াত চুপখিনি এড কৰি দিম এতিয়া মই বনাই থকাৰ মাজতে আমাৰ হাঁহ মাংসখিনি এবাৰ চাওঁচোন কেনেকুৱা হৈছে এয়া চাওক আমাৰ হাঁহ মাংস কালাৰ কি ধুনীয়াকৈ অকণমান চাই একদম ধুনীয়াকৈ তেল ওলাইছে আজি খাই আৰু একদম মজা লাগিব এতিয়া মই ইয়াত অকণমান সিজাৰ পিছতে মই টোপকেইটা দি দিছোঁ এতিয়া মই ইয়াত ঢাকন দি দিম ফুটিব পাৰে যে ৰিস্ক নাই যে এতিয়া মই ইয়াত ঢাকনখন দি দিম এতিয়া মই এইখিনি টোপখিনি কিমান সিজিছে চাওঁচোন বেছি দেৰি নালাগে এইখিনি সিজিবলৈ সিজিছে আৰু অকণমান জলদি হৈ গৈছে নেকি নাই জ্বলা সিজিছে টোপখিনি সিজিছে সম্পূৰ্ণ হৈছে অকণমান 2 মিনিটমান মই যে ঢাকন দি ৰাখিছোঁ এতিয়া টোপখিনি সম্পূৰ্ণ সিজি যাব আপোনালোকে খাই নোপোৱাবিলাকে বেয়া নাপাব দেই মই বনোৱাৰ কাৰণে আমি খাওঁ যিহেতু সেইটো কাৰণে বনাইছোঁ আৰু খোৱাবিলাকো কমেণ্ট কৰিব কোনে ভাল পায় টোপ খাই এতিয়া মই টোপখিনি অকণমান দেৰি ঢাকি থওঁ এইখিনি বেলেগ টোপ নহয় কোনটো টোপে আছে এয়া আজি ভাতৰ কাঁহীখন এয়া হাঁহ মাংস আৰু আলু অকণমান গ্ৰেভি কৰিছিলোঁ আৰু এয়া গাহৰি মাংস 2 পিচমান ড্ৰাই ফ্ৰাই কৰিছিলোঁ আৰু এয়া কুকুৰা মাংসৰ গোটা ভাজি আৰু এয়া হৈছে কুন্দু টোপ লগত গোল নেমু এতিয়া ধুনীয়াকৈ আমি সোৱাদ লওঁ আপোনালোকে ভিডিঅ'টো বহুত দেৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু আগলৈ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ বাই এয়া আমাৰ আলহী আপোনালোকক কোন চিনাকি কৰাই নাছিলোঁ নহয় এয়া মোৰ হকি এতিয়া তাই ভাত খাইছে খাই কেনেকুৱা লাগিলে কমেণ্টত জনাই দিয়া হাঁহ মাংস কুকুৰা মাংস টোপ চব একেবাৰে ভাল হৈছে বুলি কৈছে এতিয়া আমি পূৰা টিভি এনজয় লৈ খাই আছোঁ